স্বাগতম জনাইছোঁ। আজি আমি আছোঁ মিচিং গাঁও এখনত, য'ত নেকি সেইখন জীয়াভৰলী অঞ্চল পৰে। আৰু ইয়াৰ মানে একচুৱেলি বিশেষত্ব এইটোৱেই, ইয়াতে ইয়াৰ মিচিং কাপোৰ যোনটো পিন্ধন উৰণ হয় আৰু কথা কোৱাটো অকণমান বেলেগ হয়, আমাৰ লগত অলপ নিমিলে মানে। চ' সেইখিনিকে আজি অলপ এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ। চ' চাওঁ আহক আজিৰ ভিডিঅ'টো। আমি আহি পালোঁ এই জীয়াভৰলীৰ বালিগাঁও অঞ্চলত। বালিগাঁৱে হয় জীয়াভৰলী বালিগাঁও। আৰু এইডোখৰ মানে একচুৱেলি 2016 চনত গ্ৰীণ ভিলেজ হিচাপে স্বীকৃতি পাইছিলে এই গাঁওখন। সেইখিনিকে আজি অকণমান দেখুৱাব আহিছোঁ। আৰু ইয়াতে মিলি চিষ্টাৰ্ছ বুলি ইহঁতৰ মানে ইউটিউব চেনেল এটা আছে। এটি ডান্স কৰে। তাই সৰুজনী হয় একচুৱেলি, গৰিমা মিলি, আৰু এজনী আছে ডিম্পি মিলি, তাই ডাঙৰজনী। তাই আজি নাই, কলেজ আছিলে। থেংক ইউ। গৰিমাৰ মা আৰু এয়া গৰিমাৰ দেউতা। আৰু তেহেঁতৰ চেনেলটো যদি আপোনালোকে চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। বহুত ধুনীয়া ধুনীয়া ডান্স কৰে, চাব পাৰে আপোনালোকে, গৈ চাবগৈ পাৰিব। আৰু এতিয়া য'ত আছোঁ এইখন গ্ৰীণ ভিলেজৰ, এয়া হৈছে তাঁতই অলপ কৈ দিব মানে এইখন গ্ৰীণ ভিলেজ কেনেকৈ পালে, মানে কি অলপ জনাই দিব মানে, যাতে মানে অসমততো গ্ৰীণ ভিলেজ বহুত বেছি নাই, কেইখনমানহে আছে নিশ্চয়। এখনেই আছে। নৰ্থ ইষ্টত মানে এখনেই গ্ৰীণ ভিলেজ আছে, সেইখন হৈছে এইখন। আৰু কেনেকৈ স্বীকৃতি পালে, কি কথা ইয়াতে, আৰু বিশেষত্ব কি আছে মানে এইখন গাঁৱত? আমাৰ গাঁওখন শোণিতপুৰ জিলাৰ অন্তৰ্গত বালিগাঁও মিৰি গ্ৰীণ ভিলেজ। আমাক 2017 চনত গ্ৰীণ ভিলেজ হিচাপে স্বীকৃতি দিয়ে। আন্তৰ্জাতিক কনফাৰেঞ্চ জয়পুৰ আমেৰ হোটেলত এই ট্ৰফিটো মানে প্ৰদান কৰে। গ্ৰীণ ভিলেজ পাবলৈ এটা দীৰ্ঘদিনীয়া এটা ব্যৱস্থা। গাঁওখনত বিভিন্ন প্ৰজাতিৰ গছ গছনি থাকিব লাগিব, চৰাই চিৰিকটি থাকিব লাগিব, প্লাষ্টিক বৰ্জন কৰিব লাগিব, প্ৰতি ঘৰত বিশুদ্ধ খোৱা পানী থাকিব লাগিব, শিক্ষাৰ অনুষ্ঠানৰ ব্যৱস্থা থাকিব লাগিব, আৰু বাকী যুৱক যুৱতীসকলৰ খেলা ধূলা, মানসিক বিকাশৰ কাৰণে ক্লাব ঘৰ, মহিলা কমিটি ইত্যাদি থাকিব লাগিব। গাঁওখনত মৰংঘৰ থাকিব লাগিব, ৰেলৱে ষ্টেচন, বাছৰ ষ্টেচন, কলেজ, চিকিৎসালয় ইত্যাদি থকাটো প্ৰয়োজন। গাঁওখনত আছে? গাঁওখনত 5 কিলোমিটাৰ ভিতৰত থাকিব। তাৰপিছত আমাৰ পুখুৰী, নদী এইবিলাক আৱৰ্জনামুক্ত। গাঁওখন সম্পূৰ্ণ প্লাষ্টিক মুক্ত। আৰু আমি কৃষক হিচাপে আমি অৰ্গেনিক সাৰ ব্যৱহাৰ কৰোঁ, গোবৰ জাবৰ জোঁথৰ ইত্যাদি। আমি ৰাসায়নিক সাৰ প্ৰদান কৰোঁ। এইবিলাক কাৰণতে আমাক গ্ৰীণ ভিলেজৰ যিটো ছাৰ্ভে অফিচ আছে হায়দৰাবাদৰ পৰা তেওঁলোক আহি ছাৰ্ভে কৰি আমাক মানে পূৰ্বাঞ্চলৰ ভিতৰত আমাক গ্ৰীণ ভিলেজ হিচাপে স্বীকৃতি দিছে। আমাৰ যিটো ৰেংক সেইটো গ'ল্ড। আচ্ছা, এইযোৰ গ'ল্ড এবাৰ দেখুৱাই দিছে। ইয়াত লিখে ইণ্ডিয়ান গ্ৰীণ বিল্ডিং কাউন্সিল। আচ্ছা, তাৰ পৰা দিছে 2016 চনত পাইছিলে। ইয়াৰো কি ভাগ আছে নেকি? গ'ল্ড, চিলভাৰ? আছে চিলভাৰ, গ'ল্ড আছে, প্লেটিনাম। আমি 1 পইণ্টৰ কাৰণে প্লেটিনাম পোৱা নাই। আচ্ছা, এই মানে কি কেনেকৈ ডিফাৰেঞ্চ কৰে মানে গ'ল্ড চিলভাৰ, ইয়াৰ মাজত কি হয়? এইটো মই যে ক'লোঁ, এইটো ৰাস্তা পৰিষ্কাৰ হ'ব লাগিব, ৰাস্তা আমাৰ ঝাৰু দিব লাগিব। আমাৰ ছোৱালী বোৱাৰী সকলোৱে নিয়মিতভাৱে ঝাৰু দিয়ে, নিজৰ সন্মুখৰ ৰাস্তাবিলাক ঝাৰু দিয়ে, চোতাল ঝাৰু দিয়ে, চাফ চিকুণ কৰি ৰাখে। তাৰপিছত আমাৰ যিবিলাক সেউজীয়া গছ গছনি, পাত ইত্যাদি যিবিলাক আৱৰ্জনা, এইটো আমি মানে অৰ্গেনিক সাৰ হিচাপে মানে পৰিৱৰ্তন কৰোঁ, তেনেকুৱা ধৰণৰ কথা। তাৰপিছত প্লাষ্টিক সম্পূৰ্ণ বৰ্জন। তাৰপিছত আমাৰ যিমান বিল আছে, নদী আছে, আপোনালোকে চাব পাৰে, আমাৰ পৰিষ্কাৰ, তাত কোনো আৱৰ্জনা আমাৰ মানে পেলোৱা নহয়। আৰু আমি LED বাল্ব, কাৰেণ্ট আমি বচাবৰ কাৰণে আমি LED বাল্ব প্ৰতি ঘৰে আমি ব্যৱহাৰ কৰোঁ। LED আৰু আমাৰ স্বাস্থ্যৰ কাৰণে মানে সুস্বাস্থ্যৰ কাৰণে আমি মানে ফিল্টাৰ পানী, পৰিষ্কাৰ পানী আমি ব্যৱহাৰ কৰোঁ। এইবিলাক
গোটেইবিলাক কথা পইণ্ট মানে তাতে পইণ্ট পোৱা যায় যাৰ যিমান ভাল ব্যৱস্থা থাকে তেওঁলোকৰ পইণ্টটো বাঢ়ি গৈ থাকে সেই হিচাপে গ'লটো পাইছে সেইখিনিয়ে বহুত হয় মানে গ্ৰীণ ভিলেজ হিচাপে স্বীকৃতি পোৱাটো এইটো এটা মানে বহুত নিজৰ মাজতে মানে হয় এইটো আমাৰ গাঁৱৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টা গোটেই গাঁও ইয়াতে আৰু হয়তো এতিয়া মানে বহুতে মেবি গম নাপায় অসমত যে অসমতো যে এনেকুৱা এখন গ্ৰীণ ভিলেজ আছে বুলি এতিয়া হয় হয় বাতৰি কাকতত ওলাইছে হ'লেও বেছিভাগ মানুহে নাজানে এতিয়া মোৰ ভিডিঅ'টোৰ যোগেদি যাতে সকলোৱে গম পায় অসমত মানে নৰ্থ ইষ্টত প্ৰথমখন গ্ৰীণ ভিলেজ হিচাপে স্বীকৃতি পাইছে যিহেতু বহুতো ক'লেই বহুতো কিবা কিবি মানে পশু পক্ষী গছ গছনি সেইবোৰৰ ওপৰত ভিত্তি কৰি গ্ৰীণ ভিলেজটো দিয়ে চ' গাঁওখন অকণমান দেখুৱাবলৈ চেষ্টা কৰিম মই আৰু এইটো কিহৰ এৱাৰ্ড হয় এইখন এইটো মই আমাৰ জনগোষ্ঠীটো আগতে অশিক্ষিত আছিল হয় বহুত ধৰণৰ পিছপৰা আছিল বেছিভাগ মানুহৰে খাবলৈ চাউল নাছিল শিক্ষাৰ অভাৱৰ কাৰণে মই দীৰ্ঘদিনীয়া মোৰ এটা প্ৰচেষ্টা মানে আমাৰ বৰলী অঞ্চলৰ মিচিংসকলক কেনেকৈ আমি শিক্ষিত কৰি কৃষিৰ ক্ষেত্ৰতে হওক বা অন্যান্য বেপাৰ বাণিজ্যতেই হওক সকলো দিশত যদি আগুৱাই লৈ যাব পাৰোঁ সেই প্ৰচেষ্টা চলাই আছে বালিপাৰা ফাউণ্ডেশ্যনৰ সহযোগত আমি আমাৰ গাঁৱৰ ভনীসকলক আমি জাকাৰ্ট যিটো আধুনিক মানে যিটো জাকাৰ্ট লোন আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ তাৰপিছত আমাৰ মহিলাসকলৰ ঘৰতে থাকি যাতে দুপইচা মানে আৰ্থিকভাৱে ইনকাম কৰিব পাৰে সেইটো কাৰণে আমি মাছৰুম ট্ৰেইনিং দিছোঁ এতিয়ালৈ 50জনী মহিলাই সক্ৰিয়ভাৱে আমি 10জনীয়া গোট কৰি দিছোঁ তেওঁলোকে কৰি আছে যথেষ্ট মাছৰুমৰ ডিমাণ্ড আছে মাছৰুম ইমানেই ডিমাণ্ড আছে মাছৰুম পাবলৈ আগতীয়াকৈ পইচা দি থয় এইবিলাক মাছৰুম ঘৰ ইয়াতে আছে হয় সেনেকুৱা আমি বনাইছোঁ আৰু আমাৰ বহুত পৰিকল্পনা আছে মাজতে কৰোণাৰ কাৰণে আমাৰ অলপ বস্তুটো অলপ পিছুৱাই গ'ল তেনেকুৱা ধৰণৰ আমি মানে কমিউনিটি ডেভেলপমেণ্টৰ কাৰণে আমি প্ৰতি বছৰে গছ ৰোৱাটো এটা গছ ৰোৱাই নহয় আমি এইটো মানে হেৰি ৰাখোঁ যে যিবিলাক গছ ৰুলে তাত ফল ফুল চৰাই চিৰিকটিয়ে খাই আৰু বাস কৰিব পাৰে সেই ধৰণৰ গছ গছনি আমি ৰোৱাৰ ব্যৱস্থা কৰিছোঁ হয় তাত মানে ইমানখিনি বস্তুত মানে নিজে আগবাঢ়ি নিবনুৱা সমস্যাও দূৰ কৰিব বিচাৰিছে প্লাছ আমাৰ মিচিং জনগোষ্ঠীৰ যোনখিনি পিছ পৰি আছে সেইখিনি আগবঢ়াই নিয়াৰ বাবে তেওঁ লিডাৰশ্বিপ স্পেচিয়েল ৰিকগনিশ্যন এৱাৰ্ড পাইছে ইণ্ডিজিনিয়াছ লিডাৰশ্বিপ এৱাৰ্ড এয়া এতিয়া 2020 চনতে পাইছে ন নতুনকৈ পাইছে এই 5 ডিচেম্বৰ নতুনকৈ পাইছে মই এই এৱাৰ্ডটো পোৱাৰ বাবে অতি সুখী কাৰণ মই জীৱনত কৰা কামৰ এটা স্বীকৃতি পাইছোঁ এটা স্বীকৃতিৰ বাবে মই ভাল পাইছোঁ মোৰ মানে সাধন এইটোৱেই যে সমগ্ৰ অসমৰ মানুহখিনিয়ে গছ গছনি ৰোওক অকল মানুহৰ কাৰণে নহয় মানে চৰাই চিৰিকটিৰ কাৰণেও চিন্তা কৰক আৰু এইফালে চাওক গোটেই বাগান বাৰীত কি ফল এইটো হ'ল মেল ফিমেলটো সিফালে এইটো ইয়াৰ মেল ফিমেলো থাকে ধুনীয়া আছে দেখিবলৈ এইটো কি খায় নেকি মেডিচিন যুক্ত মানে আচ্ছা মেলটোত ডাঙৰকৈ লাগিছে ফিমেলটোত মানে বেছি ডাঙৰকৈ লগা নাই নাগৰ নিচিনা দেখি কেনে নাগফল এইজোপা বহুত বছৰ হ'ল চাগে ৰোৱা 20 বছৰমান একো নাই গোন্ধটো পালে হ'ল ফ্ৰেছ দালচেনি বহুত ধুনীয়া খাব পাৰিব চাগে খাই দিওঁ মিঠা মিঠা কেঁচাতে বেছি মিঠা হয় গছৰ পৰা ডাইৰেক্ট ফ্ৰেছ দালচেনি ভাল লাগিছে খাই শুকানটোতকৈ মানে কেঁচাটো বেছি ভাল লাগিছে আৰু তাঁতৰ ইয়ালৈ বৰাক অবামাৰ ফাইনেন্সিয়েল এডভাইজাৰ নোবেল ইকনমিক্সত নোবেল প্ৰাইজ পোৱা তেওঁ আহি পিনে ভাত খাই গৈছে আৰু এইখন যোনখন বুক হয় এইখনো পূৰা গ্ৰীণ হয় অগৰু গছৰ পাতেৰে বনোৱা এই বুকখন এয়া
জোচেফ ষ্টিগলিটজেকে নোবেল বঁটা বিজয়ী 2012 চনত আহিছে তেওঁ লিখি থৈ গৈছে মিচিং খাদ্য খাই গৈছে ইয়াত এয়া হয় নোবেল বঁটা বিজয়ী জোচেফ ষ্টিগলিটজেকে 2012 চনত ইয়াতে ককাৰ তাত ভিজিট কৰিবলৈ নিউয়ৰ্ক তাৰপিছত দিল্লী বহুত জেগাৰ পৰা আহিছে ক্ৰিকেটাৰো আহিছে এইবোৰ কলকাতা আৰু ইফালে এয়া চাইনাৰ পৰাও আহিছে চাওক চাইনিজ ভাষাত লিখি থৈ গৈছে চাইনিজ ভাষাটো পঢ়িবই নাজানো কি লিখিছে আৰু ইয়াতে ফটোবোৰো আছে ফটো মাৰি মাৰি ৰাখিছে আমিৰ খানৰ ৱাইফ এই ইয়াতে কিৰণ বেদী মানে আমিৰ খানো আহিছে আমিৰ খানৰ ৱাইফো আহিছে লগত হয় ইয়াতে আছিলে নেকি আমিৰ খান আহোঁতে তেওঁ মিছেছ ইয়াতে ফটো উঠিছে হয় এয়া দালাই লামাও আহিছিলে নেকি দালাই লামা আমাৰ ওচৰৰ আছে নৰেন দাস তেওঁ মানে এই দালাই লামাক তিব্বতৰ পৰা 62 চনত আনিছে ডিস্কভাৰী চেনেলৰ শ্বুটিং কৰিছিলে এইটো মিচিং ট্ৰেডিশ্যনেল ৱেৰৰ কৰিছিলে মেবি তাতক লগ পাই ভাল লাগিলে যাওঁগৈ আৰু তাতক বাই বাই চ' এতিয়া যাওঁ আৰু সেইফালে আৰু এতিয়া এইফালে আহিছোঁ এতিয়া জীয়া ভৰলীৰ যোনটো এইটো মিৰং অকম হয় নেকি অকণ চিধা আচ্ছা গ্ৰীণ ভিলেজৰ কনফাৰেন্স হল চাংঘৰ এইটো পুখুৰী বহুত ডাঙৰ হয় পুখুৰীৰ পাৰতে ধুনীয়াকৈ বনাই ৰাখিছে ভাল লাগিছে পৰিৱেশটো আমি অকণমান ঘূৰি মেলি আহি গ'লোঁ এয়া চাওক ইমান ধুনীয়া কিউট হয় সৰু আৰু এটা ইম্পৰ্টেণ্ট কথা যোনখিনি অকণমান আগত কৈছিলে তাতে ইয়াৰ তলখিনি চাওক সঁচাকৈ পুৰা ধুনীয়াকৈ লিপি মেলি ৰাখে চাফাকৈ ৰাখে সেইকাৰণে বহুতখিনি গুণ আছে সেইকাৰণে গ্ৰীণ ভিলেজ পাইছে আৰু এইখিনি চব বাবই আপুনি বনাইছে বাবই বনাই ৰাখিছে এইখিনিও আপুনি নিজে বনাইছে নেকি আৰু বহাখিনি নিজে মানে ভাল লাগিছে চাংঘৰটো সৰু হয় কিউট হয় মানে আৰু এই টুৰিষ্ট যোনটো সৰুকৈ বনাই থৈছে ইয়াতে আমাক খোৱা বোৱাৰ ব্যৱস্থা কৰিছে আৰু এইফালে কি বনালে নেচিনং বনাইছে কিন্তু আমাৰ এইটো বস্তুৰ ডিফাৰেঞ্চ আছে ভাষাৰ ডিফাৰেঞ্চ আছে বুলি কৈছিলোঁ যে আপোনালোকক মই ষ্টাৰ্টিঙতে আমাৰ সেইফালে এইটো নেৰেকং কয় এইফালে কি কয় নেচিন বুলি কয় মানে এই বুৰৈ তক জিয়ৰিয়ানা বুৰৈ নেচিন বুলি কয় বুৰৈত নেৰেক বুলিয়ে কয় তো এই বুৰৈ বিশ্বনাথ চাৰিআলি পাৰ হৈ যেটো মিচিং গাঁও এখন আছে বুৰৈ বুলি মিছামাৰী তাত নেচিন বুলি কয় আচ্ছা নেচিন ইয়াত নেৰেক বুলি কয় নেৰেক নেচিন এইটো মোৰ ভিডিঅ'ত একদম আগত বনাই থৈছোঁ এইটো ইফালে নামচিঙেদি বনাই যে কচু সেইটো এইফালে কি এগাদিন তোলে খাৰো দিয়ে মানে এই জীয়া ভৰলীৰ মিচিঙৰ নতুন নতুন ডিছ কেইটামান শিকি যাম সেইকেইটা বনাবগৈ লাগিব নেক্সট ভিডিঅ'ত আৰু হেৰিহঁতি আটাহঁতি শিকাই দিব মানে এতিয়া চব জেগাৰে খানাবোৰ বেলেগ বেলেগ হয় ন মানে বইল মুভিটা আদিম কিলো আদিম বইল মুভি নটকে আমবে নটকে ran পিপলি আনরেন और জালু অরঙ্কো না সিলিসো পিপলি আনরে দেম চিন দাদা ও আনরে মুলুক তোমা পিপলি আনরে ও ইয়ামান কানে দরা যাইছিল পতা বিলঙনি পাট বিলঙনি এটা বলে তো বলছিন দাদা আৰু মুদম নটুক দিয়া লাইনতে বইল জন্ত পাই না সো মানে বহুত কেটা ডিশ আপিনা দিলে বনাই আছোঁ চব জেগাৰ মানে খানাবোৰ এনেও বেলেগ বেলেগ হয় স্পেচিয়েলি মানে আমাৰ উজনি ছাইডৰ ভাষাটো অলপ বেলেগ হয় যে ইয়াৰ ভাষাটো অলপ বেলেগ হয় একচুৱেলি ইয়াতে আদিৰ প্ৰভাৱটো আছে আদিৰ ভাষাটোৰ লগত চিমিলাৰ আছে ইয়াত চ' আদি আৰু মিচিঙৰ মানে যিহেতু আদি আৰু মিচিং আগতে একেই আছিলে সেইকাৰণে ইয়াতে চলুং ফেষ্টিভেলো পাতিছিল সিহঁতি মানে আদিখিনি আহি পিনে ইয়াত চলুং ফেষ্টিভেল পাতিছিলে আৰু ইয়াৰ পৰা গৈ মেলি তাত আলি আই লৃগাং পাতিব মেবি হয় নে ইয়াৰ পৰা গৈ মেলি তাত আলি আই লৃগাং পাতিব তেতিয়া আদি মিচিঙৰ এটা ৰিলেশ্যন ৰাখিবৰ কাৰণে
যিহেতু আগতে আমাৰ এনচেষ্টাৰ্ছবোৰ চেমে হয় আবতনিৰ হয় পৰপম এই যে টুৰিষ্ট আহিলে খোৱাবৰ কাৰণে নিজ হাতেদি বনাইছে বাবাই বনাই থোৱা বাঁহৰ চুঙাত খাই বেছিয়ে ভাল লাগিছে মানে আমাৰ খোৱা বোৱা হৈ গ'ল আৰু ইউৱে ধুনীয়াকৈ বনাই মেলি খোৱালে আৰু এতিয়া চাওঁগে যোনখন ইয়াৰ চাদৰ মেখেলা একে গাছৰ নহয় একচুৱেলি গালে পিন্ধে আমাৰ এনেইতো মিচিং মানুহে একে গাছৰ পিন্ধে ইয়াত পিন্ধা হয় গালে আৰু কি পিন্ধে ৰিবি গালে আৰু ৰিবিখন পিন্ধে আৰু এইফালে বৈ আছে এখন গালে য'ত যোনখন নেকি ইয়াৰ মিচিংসকল পিন্ধে আমাৰ এইফালে এইটো বস্তু হেৰাই গৈছে আৰু এই গালেখন অলৰেডি পিন্ধি আছে দেখিবলৈ পাইছে মেখেলা নিপিন্ধে একচুৱেলি গালে পিন্ধে আৰু ৰিবি চাদৰখন ইয়াতে লোৱা হয় আৰু এইকেইটা কেনেকৈ কি হয় অকণমান হেৰিয়ে কৰিব এইটো এইবোৰ মানে যিটো নেকি হেৰি দুপতি কাম দাম বনাইছে মুলুক চুম্পা আমদাং না চুম্পা পুতৰ আমদাং মানে মুলু মিচিং উবৰ আমদাং মানে চম্পা বল মুনাম লাগাং উবৰ আমদাং না চম্মাম আৰু কৈছে তাত কাম দাম বনাব না আৰু এইখন কঁকালত বান্ধি লয় কঁকালত বান্ধি পিনে এনেকৈ কঁকাল নিবিষাই নেকি বৈ থাকে বৈ থাকিলে বিকায় আৰু অলপ দেৰিকৈ বৈলে কৈছে tanya jam ngelom dak sem tanya dak senel bulung orang kese kami sikong apun monan এটা ফুল ফুল উঠোৱা আৰু এইখিনি গ্ৰাফত উঠাই লোৱা হয় চাগে গ্ৰাফত উঠাই লোৱা হয় এইবোৰ কাপোৰ যে মিচিং কাপোৰবোৰ যে বহুত বেছি দাম হয় বওঁতে বহুতখিনি কষ্ট হয় এয়া হৈছে হাতেদি বোৱাখিনি আৰু এয়া ফুল অলৰেডি এয়া চাওক ধুনীয়া হৈছে কালাৰ ফুলটো আৰু এপাত কম পাই আচ্ছা এইটো মানে এনেকৈ ৰাউণ্ডকৈ ঘূৰাই থোৱা আছে আহিব বছৰ আকৌ জইন পাৰ আকৌ নাচ আকৌ এক ডাঙৰ মলা ডাঙৰ চব এতিয়া ইয়াতে এখন গালে এবাৰত মানে এখন গালে দুখন তিনিখন লগাব নোৱাৰে এবাৰত এখন গালে আৰু এইটো হৈছে হাতেদি বোৱা হেণ্ডলুমটো আৰু এইফালে এয়া মেচিনাৰী জেকাৰ্ড লুম বুলি কয় এইখিনি জেকাৰ্ড লুমটো একচুৱেলি আজিকালি বহুতে কৰে এইফালে কি লগাই থৈছে মিচিং মিবু গালুক আচ্ছা মিবু গালুক যোনটো ল'ৰাবোৰে পিন্ধে সেইটো মিবু গালুক বুলি কোৱা হয় তেওঁলোকেচোন মিবু গালুকে আণ্ডাৰে মানে ভাষাটো জাষ্ট অলপ অলপ ডিফাৰেঞ্চ আছে বহুত বেছিও নহয় আৰু জিয়া ভৰলীৰ মিচিং ড্ৰেছ এখন তলত এখন গালেৰ ডিজাইনটো এইফালে থাকেগৈ তাৰপিছত এইখন ৰিবি চাদৰখন আমাৰ লগত ছেমেই হয় আৰু ইয়াৰ গালে ফেমাছ হয় সেইকাৰণে এখন গালে মই কিনি লৈ গৈছোঁগৈ আৰু এইফালে চাওক গোটেই গালে মানে একদম আদিৰ প্ৰভাৱটো পূৰা আছে চ' এতিয়া আমি গ্ৰীণ ফ্লেজৰ পৰা ওলাই গৈ আছোঁগৈ আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব নিশ্চয় গ্ৰীণ প্লেচটো চাই ভালে পালে কিজানি আৰু নৰ্থ ইষ্টত যিহেতু এখনেই আছে গ্ৰীণ প্লেচ চ' জানিবও পালে নিশ্চয় ময়ো আগতে জনা নাছিলোঁ ইয়াত আহিয়ে গম পালোঁ গ্ৰীণ প্লেচ এখনো যে আছে আমাৰ নৰ্থ ইষ্টত এইফালে দিনেশ থেংক ইউ ই আজি গাইড কৰিলে আমাক জেগাখিনি ফুৰালে ভালদৰে আৰু সঁচাকৈ মানে গ্ৰীণ প্লেচটো বহুতখিনি ভাল লাগিলে আকৌ নেক্সট টাইম আহিম কেতিয়াবা ঠিক আছে বাই বাই